মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম বিভিন্ন বৃত্তিত থকা মানুহসকলৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। শিক্ষক, ইংলিছত টিচাৰ। চিকিৎসক, ইংলিছত ডক্তৰ। পৰিচৰ্যাকাৰিণী, ইংলিছত নাৰ্ছ। খেতিয়ক, ইংলিছত ফাৰ্মাৰ। তাৰপিছত অভিযন্তা, ইংলিছত ইঞ্জিনিয়াৰ। উকিল, ইংলিছত লয়াৰ। অধিবক্তা, ইংলিছত এডভকেট। কুমাৰ, ইংলিছত পটাৰ। আৰু ডাকোৱাল, ইংলিছত পষ্টমেন। চকীদাৰ, ইংলিছত ৱাচমেন। কবি, ইংলিছত পয়েট। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।